নমস্কাৰ মই স্মৃতি শিখাবৰা আজি আমাৰ শ্ৰেণীলৈ তোমাক স্বাগতম জনাইছো আমাৰ শ্ৰেণী চলি আছে উদ্ভিদ আৰু প্ৰাণী পৰিবহণ তন্ত্ৰ নামৰ পাঠটি আমি ইতিমধ্যে আলোচনা কৰিলো প্ৰাণীৰ ৰক্ত পৰিবহণ তন্ত্ৰৰ প্ৰধান কাৰ্যাৱলীসমূহৰ ভিতৰত যে হজম হোৱা খাদ্য কণাসমূহ শৰীৰৰ কোষসমূহলৈ পৰিবাহিত হোৱা যে কাৰ্য সেই সম্পৰ্কে আলোচনা কৰিলো আজি আমি ৰক্ত পৰিবহণ তন্ত্ৰৰ আন এটা প্ৰধান কাৰ্যাৱলী অক্সিজেন হৃদযন্ত্ৰৰ পৰা শৰীৰৰ কোষলৈ পৰিবাহিত হোৱা আৰু কাৰ্বন ডাই অক্সাইড শৰীৰৰ কোষৰ পৰা হৃদযন্ত্ৰলৈ পৰিবাহিত হোৱা এই কাৰ্যাৱলী সম্পৰ্কে আমি আলোচনা কৰিম এতিয়া প্ৰশ্ন হ'ল যে অক্সিজেন হৃদযন্ত্ৰলৈ কেনেকৈ আহে অক্সিজেন আমি উশাহ যে উশাহ লোৱা ফলত শ্বাসনলীৰে অক্সিজেনে কি কৰে হাওঁফাওঁত প্ৰৱেশ কৰে আৰু হাওঁফাওঁৰ পৰা হৃদযন্ত্ৰত প্ৰৱেশ কৰে আৰু হৃদযন্ত্ৰৰ পৰা শৰীৰৰ কোষলৈ প্ৰবাহিত হয় এতিয়া শৰীৰৰ কোষলৈ অক্সিজেনে কিয় প্ৰৱাহ কৰে কাৰণ শৰীৰৰ কোষত ইতিমধ্যে জমা হৈ থকা হজম হোৱা খাদ্য কণাসমূহৰ লগত এই অক্সিজেনে কি কৰিব বিক্ৰিয়া কৰিব আৰু সেই বিক্ৰিয়াৰ ফলত শক্তি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব এতিয়া শক্তি আমি এনেদৰেহে শক্তি লাভ কৰোঁ এই শক্তি আমাৰ শৰীৰক যেহেতু প্ৰয়োজন সেইবাবে শৰীৰে শক্তি গ্ৰহণ কৰিব কিন্তু কাৰ্বন ডাই অক্সাইড শৰীৰক নালাগে কাৰ্বন ডাই অক্সাইড শৰীৰৰ বাবে অপকাৰী সেইবাবে শৰীৰে কাৰ্বন ডাই অক্সাইডক কি কৰিব শৰীৰৰ কোষসমূহে গেট আউট কৰি দিব কাৰ্বন ডাই অক্সাইডে পুনৰ ৰক্ত পৰিবহণ তন্ত্ৰৰ জৰিয়তে পৰিবাহিত হৈ হৃদযন্ত্ৰলৈ যাব গতিকে এই অক্সিজেন অহা আৰু কাৰ্বন ডাই অক্সাইড যোৱা এই দুটা কাৰ্য সম্পাদন কৰাৰ বাবে কি হয় পথৰ প্ৰয়োজন হয় ইহঁতি ৰক্ত মটৰ গাড়ীৰে ইহঁতে কি কৰে চলাচল কৰে কিন্তু মটৰ গাড়ী চলিবলৈ কি লাগিব ৰাস্তা লাগিব গতিকে আমাৰ শৰীৰত প্ৰধান দুই ধৰণৰ পথ আছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডে চলাচল কৰাৰ বাবে এই প্ৰধান পথ দুটাৰ নাম হ'ল ধমনী আৰু শিৰা এতিয়া ধমনীৰে কেৱল অক্সিজেন সমৃদ্ধ তেজহে প্ৰবাহিত হয় আৰু শিৰাৰে কেৱল কাৰ্বন ডাই অক্সাইড সমৃদ্ধ তেজহে প্ৰবাহিত হয় এতিয়া আজি আমাৰ শ্ৰেণীত আমি ধমনীৰ বিষয়ে আলোচনা কৰিম আমি ধমনীৰ বিষয়ে জানিম কাৰণ ধমনীয়ে ভিআইপিক লৈ আহে কোন ভিআইপি অক্সিজেন কাৰণ অক্সিজেন আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয় অক্সিজেন নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ অক্সিজেন নহ'লে আমি শক্তিয়ে লাভ নকৰোঁ গতিকে অক্সিজেন কি হয় ভিআইপি সেয়েহে আমি আজি যি ভিআইপি অহা ৰাস্তা ধমনী সেই ধমনীৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া এই ধমনীনো কেনেকুৱা হয় যিহেতু ধমনীৰে তেজ চলাচল কৰে আৰু তেজ হয় এক পনীয়া পদাৰ্থ সেইবাবে ধমনীবোৰ আচলতে কি হয় নলিকা সদৃশ বা পাইপ সদৃশ হয় আমি যে মটৰেৰে পানী উঠাওঁ সেই পানীখিনি চলাচল কৰিবলৈ আমি কি ব্যৱস্থা কৰোঁ পাইপৰ ব্যৱস্থা কৰোঁ গতিকে তেজ চলাচল কৰাৰ বাবে আমাৰ শৰীৰত থকা ধমনীও কি হয় নলিকা সদৃশ শিৰাও নলিকা সদৃশ হয় এতিয়া এই ধমনীৰে অক্সিজেন সমৃদ্ধ তেজে পৰিবাহিত হয় গতিকে এই ধমনী গঠন কেনেকুৱা আমি জানো আহা ধমনী প্ৰথম মনত ৰাখিবলগীয়া কথা হ'ল ধমনীৰ বেৰখন ডাঠ হয় স্থিতিস্থাপক হয় দ্বিতীয় মনত ৰাখিবলগীয়া কথা ধমনীয়েদি যি তেজ প্ৰবাহিত হয় সি কেনেকুৱা হয় উচ্চ চাপ আৰু তীব্ৰ বেগেৰে প্ৰবাহিত হয় আৰু উচ্চ চাপ আৰু তীব্ৰ বেগেৰে প্ৰবাহিত হোৱাৰ বাবে আচলতে ধমনীৰ বেৰখন ডাঠ হয় স্থিতিস্থাপক মানে ৰবৰৰ নিচিনা ইলাষ্টিকৰ নিচিনা ই সম্প্ৰসাৰণো হ'ব পাৰে সংকোচনো হ'ব পাৰে যে যেহেতু তেজে উচ্চ চাপ আৰু তীব্ৰ বেগত প্ৰবাহিত হয় যদিহে ধমনীৰ বেৰখন ডাঠ নহয় তেতিয়া কি হ'ব ফাটি যাব সেইবাবে বেৰখন ডাঠ হয় আৰু স্থিতিস্থাপক হয় তৃতীয়তে ধমনীত ভাল্ভ নাথাকে এতিয়া এই ভাল্ভ কি বস্তু এই চিত্ৰখন চাই লোৱা এই ভাল্ভটো আচলতে মানৱ নিৰ্মিত ভাল্ভ আমি পানী মটৰেৰে পানী উঠোৱা যি ব্যৱস্থা তাত পাইপত আমি এনেধৰণৰ ভাল্ভ লগোৱা দেখা পাওঁ এই ভাল্ভে কি কৰে পানীখিনিৰ গতি নিৰ্ধাৰিত কৰে কোনফালে যাব আৰু লগতে পানীৰ গতি বন্ধ কৰিবলগীয়া হ'লে কি হয় এই ভাল্ভৰ প্ৰয়োজন হয় ভাল্ভ পকাই পানীখিনি গতিও প্ৰদান কৰা হয় ভাল্ভ পকাই পেলাই পানীৰ গতি প্ৰয়োজন মতে বন্ধ কৰা হয় গতিকে এনে ধৰণৰ ভাল্ভো আমাৰ কি হয় আমাৰ শৰীৰত তেজ চলাচল কৰাৰ বাবে যি নলিকা আছে তাত আছে কিন্তু ধমনীত নাই এই ভাল্ভ শিৰাতহে আছে এতিয়া ধমনীত কিয় নাই আৰু শিৰাত কিয় আছে সেই বিষয়ে যেতিয়া শিৰাৰ বিষয়ে আলোচনা কৰিম শিৰাত থকা ভাল্ভৰ বিষয়ে তেতিয়া ভালদৰে বুজি পাবা এতিয়া আমি ধমনীত ভাল্ভ নাথাকে সিমানখিনিয়ে জানি থওঁ আৰু চতুৰ্থ ধমনীৰ বিষয়ে মনত ৰাখিবলগীয়া কথা হ'ল যে ধমনী শৰীৰৰ গভীৰত অৱস্থিত আমি শৰীৰৰ বাহিৰৰ পৰা ধমনী অনুভৱ কৰিব নোৱাৰোঁ ধমনীক চুই চাব নোৱাৰোঁ ধমনীক আমি চাবও চকুৰেও দেখা নাপাওঁ কিন্তু শিৰাৰ ক্ষেত্ৰত কি আমি যদি আমাৰ হাতবিলাক চাওঁ ভৰিটো বহুতৰ দেখা যায় যে বেঙুনীয়া বা নীলা ৰঙৰ সৰু সৰু মিহি আমি কি দেখা পাওঁ নলিকা দেখা পাওঁ সেই নলিকাবোৰ আচলতে কি হয় শিৰা হয় কিন্তু ধমনী যেহেতু শৰীৰৰ গভীৰত অৱস্থিত সেয়েহে আমি ধমনী দেখা নাপাওঁ বা চুই চাব নোৱাৰোঁ
গতিকে এই চাৰিটা প্ৰধান কথা ধমনী গঠনৰ বিষয়ে মনত ৰাখিবলগীয়া এতিয়া ধমনীৰ লগত আৰু এটা কথা জড়িত হৈ আছে সেইটো হৈছে নাড়ী স্পন্দন এতিয়া নাড়ী স্পন্দন কি বস্তু আমি যদি আমাৰ হাতৰ মণিবন্ধনত আমি বাওঁ হাতৰ মণিবন্ধনত আমি সোঁ হাতৰ মধ্যমা আৰু তৰ্জনী আঙুলিৰে এই অঞ্চলত আমি এনেদৰে হেঁচা মাৰি দিওঁ তেতিয়া আমি আঙুলিত কিবা এটা বাৰে বাৰে খুন্দিয়াই থকা অনুভৱ কৰিম আমি প্ৰথমতে ভালদৰে এইখিনি বিচাৰি ল'ব লাগিব যে কোনখিনি ঠাইত আমি চুই ঠাইখিনি বিচাৰি ল'ব লাগিব যে কোনখিনি ঠাইত আমাৰ হাতৰ আঙুলিত হেঁচা বাৰে বাৰে কিবা এটা খুন্দিয়াই থকা আমি অনুভৱ কৰিছোঁ এইখিনি বিচাৰি উলিয়াব লাগিব যেতিয়া বিচাৰি পাম তাৰপিছত আমি কি চাব পাৰোঁ যে ওচৰত ঘড়ী ৰাখি 1 মিনিটত কিমানবাৰ এই হেঁচাটো টুকুৰটো মাৰিছে আমি চাব পাৰোঁ এই যে হেঁচাটো মাৰিছে বাৰে বাৰে বা টুকুৰিয়াইছে সেইটোৱে হৈছে স্পন্দন সেইটোকে কোৱা হয় নাড়ী স্পন্দন আৰু স্পন্দনটো কিয় হৈছে যে আমি হেঁচা মাৰোঁতে আচলতে ধমনীত হেঁচা খাইছে আৰু সেই ধমনীয়েদি যি উচ্চ চাপ আৰু তীব্ৰ বেগত তেজ প্ৰবাহিত হৈছে সেই তেজে কি কৰিছে আমাৰ আঙুলিত হেঁচা মাৰি বাৰে বাৰে টুকুৰিয়াই আছে বা খুন্দিয়াই আছে সি যাব বিচাৰিছে এইবাবে বাৰে বাৰে খুন্দিয়াই আছে আৰু তাৰ ফলতে আমি আঙুলিত কি অনুভৱ কৰোঁ স্পন্দন অনুভৱ কৰোঁ আৰু সেই স্পন্দনেই হৈছে নাড়ী স্পন্দন আৰু 1 মিনিটত যিমানবাৰ নাড়ী স্পন্দন হয় তাকে কোৱা হয় এজন ব্যক্তিৰ নাড়ী স্পন্দনৰ হাৰ এতিয়া নিশ্চয় মনলৈ প্ৰশ্ন আহিছে যে নাড়ী স্পন্দনৰ হাৰনো কিয় জানিব লাগে আমি নাড়ী স্পন্দনৰ হাৰ জুখিব আমি এইবাবেই জানিব লাগে কাৰণ এই নাড়ী স্পন্দনৰ হাৰৰ ওপৰত এজন ব্যক্তিৰ শাৰীৰিক অৱস্থা নিৰ্ভৰ কৰে এজন সুস্থ সবল প্ৰাপ্তবয়স্ক ব্যক্তি বিশ্ৰামত থকা অৱস্থাত নাড়ী স্পন্দনৰ হাৰ হ'ব লাগে 60 পৰা 100ৰ ভিতৰত যদিহে তেওঁৰ 60তকৈ বহুত কম বা 100তকৈ বহুত বেছি নাড়ী স্পন্দনৰ হাৰ তেনেহ'লে তেওঁৰ শাৰীৰিক কিবা এটা বিকাৰ ঘটি আছে বা শাৰীৰিক ব্যাধি হৈ আছে আৰু তেওঁ অতি শীঘ্ৰে ডক্টৰৰ ওচৰ চপাটো উচিত ঠিক সেইদৰে শিশুৰ ক্ষেত্ৰত নাড়ী স্পন্দনৰ হাৰ 70 পৰা 100ৰ ভিতৰত হ'ব লাগে যদিহে এটি সুস্থ সবল শিশু বিশ্ৰামত থকা অৱস্থাত 70তকৈ বহুত কম বা 100তকৈ বহুত বেছি নাড়ী স্পন্দনৰ হাৰ হয় তেতিয়াহ'লেও শিশুটি শাৰীৰিক বিকাৰ ঘটি আছে বুলি আমি বুজি পাব লাগিব আৰু শিশুটিক অতি শীঘ্ৰে ডক্টৰৰ ওচৰলৈ লৈ যোৱাটো উচিত গতিকে আমি আমাৰ শাৰীৰিক অৱস্থা জানিবৰ বাবে আমি কি জানিব লাগে নাড়ী স্পন্দনৰ হাৰ জুখিব আমি জানিব লাগে গতিকে ধমনীৰ বিষয়ে এইখিনি প্ৰধান কথা আজি আমি আলোচনা কৰিলোঁ ধমনীৰ বিষয়ে বহু কথা জানিবলগীয়া আছে কিন্তু এই প্ৰধান কথাখিনি জানিলেহে আমি বাকী জানিবলগীয়া কথাখিনি আমি সহজে বুজি পাম গতিকে এইখিনি কথা আজি প্ৰধান মনত ৰাখিবলগীয়া যে ধমনীৰ গঠন কেনেকুৱা বেৰখন ডাঠ হয় স্থিতিস্থাপক হয় ধমনীয়েদি তেজ তীব্ৰ বেগত উচ্চ চাপত প্ৰবাহিত হয় ধমনীত ভাল্ভ নাথাকে আৰু ধমনী শৰীৰৰ গভীৰত অৱস্থিত হয় এই চাৰিটা প্ৰধান ধমনীৰ গঠন সম্পৰ্কে মনত ৰাখিবলগীয়া আৰু ধমনী আমাৰ শৰীৰত প্ৰধানকৈ 20ডাল আছে ধমনীৰ বিষয়ে আজিলৈ ইমানখিনি আমি আলোচনা কৰিলোঁ আমি ইমানখিনিয়ে জানিলোঁ পৰৱৰ্তী শ্ৰেণীত আমি শিৰাৰ বিষয়ে আলোচনা কৰিম আজিলৈ ইমানেই কিবা প্ৰশ্ন থাকিলে প্ৰশ্ন কৰিবা ধন্যবাদ